এয়া ভক্তগণৰ প্ৰৱেশ এই মূল দুৱাৰদাৰ বশিষ্ঠচৰণ দেৱালয়ত এয়া চাওক বহুত ভক্তগণৰ সমাৱেশ হৈছে। এয়া এই আমাৰ বন্ধু বান্ধৱো গৈছে। এয়া এইটো হ'ল মূল দুৱাৰদাৰ শিৱ মন্দিৰলৈ যোৱা। এয়া ভক্তৰ সমাগম হৈ আছে। এয়া বহুত ভক্ত ঘৰলৈ গৈছে পূজা কৰিবৰ বাবে। চাওক চাওক লাড়ু আৰু কিবা কিবি আজি মহাৰাষ্ট্ৰ মানুহৰ ভিৰ লগতে ইয়াতে গোটা বিক্ৰী কৰি আছে। গোটা লাড়ু মই দেখাই আছোঁ আপোনালোকে চাব। এই চাওক গোটা বনাই আছে। এই গোটা বটলত বিক্ৰী কৰি আছে। হয় দিয়ক এই বটলৰ গোটাৰ কিমান দাম? 60 টকা। আৰু এইটো ডাঙৰটোত 220 টকা। ইমান দাম যে? কি কি দিব লাগিছিল কওকচোন? কি কি আছে ইয়াতে? এয়া চাওক ইয়াতে বিক্ৰী কৰি আছে। এইবিলাক বটল কিমানকৈ? গোটাৰ বটল লৈ যাবি। কিহেদি বনাইছে বাৰু? এই চাওক আপোনাক দেখাইছোঁ, আপোনালোকক দেখাইছোঁ। এই চাওক এইখন অকণমান গুচি গৈছে। এইখন অকণমান গুচি গৈছে। কি কি আছে ইয়াতে? এলাচি আছে, তেজপাত আছে, আৰু কিচমিচ আছে, বাদাম আছে, কাজু আছে, গাখীৰ আছে, গৰুৰ গাখীৰ। আপোনাৰ হৈ গ'ল 3 গিলাচ। আৰু এইফালে গিলাচত কেনেকৈ? এক গিলাচত আপোনাৰ 20 টকা। ঠিক আছে বাৰু। গোটা বনাই আছে, খালিয়ে আছে, এইবিলাক বনাই আছে গোটা। এইবিলাক গোটেই গোটাৰ দোকান। আৰু কিবা কিবি আছে, লাড়ু আছে, বটল, পায়স আছে, আৰু এই বটল এইবিলাক এনেকৈ বিক্ৰী কৰি আছে। আৰু গিলাচতো বিক্ৰী কৰে, এনেকৈ গিলাচ এইবিলাকতো আছে। বাবু তুমি গোটা বনাই আছা, কি কি বনাইছা? কাজু, ইলাচি এইটো বনাই আছে ন? এইবিলাক এইটো বনাই আছে, এইবিলাক বনাই আছে। আৰু আপোনালোকে আহি ইয়াতে খাব পাৰিব। দেখাইছোঁ ইয়াতে বনাইছে সামগ্ৰী। আপোনালোকে আহিলে ইয়াতে পূজাৰ সামগ্ৰীবোৰ পাব। ইয়াতে চাওক, ইয়াতে দোকান
আজি বাহিৰত ওলাইছে এনেই তেওঁলোকৰ ভিতৰত দোকান আছে এইবিলাক দোকান আৰু আজি বাহিৰত ওলাইছে শিৱৰাত্ৰি উপলক্ষে তেওঁলোকে এয়া গোটেই ফুলৰ দোকান ইয়াতে আৰু বাহিৰত বিক্ৰী কৰি আছে হয়তো বিনা পাৰ্মিশ্যনত ব্লক নবনাব দেই বিনা পাৰ্মিশ্যন বাইদেউ মোৰ একদম ওপৰৰ পৰা পাৰ্মিশ্যন লোৱা আছে অকণমান কওকচোন কি কি বিক্ৰী কৰি আছে আপুনি আৰু ভণ্টিটো তুমি একেলগে দিবা কি কি বিক্ৰী কৰিছে বাইদেউ অলপ কওকচোন 190 ন 190 আৰু 300 10 টকা কমাইছে তুমি আকৌ 10 টকা কমাইছে আপোনালোকে পূজা কৰিব আহিছে পূজা ঘৰত কৰি আহিলে এতিয়া কৰিব আহিছোঁ আৰু ইয়াতে আপোনাৰ ইউটিউব চেনেলটো ক'ব আমি চাম ন আছাম এছকে মোৰ ইউটিউব চেনেলৰ নাম আপোনালোকে চাব ভাল লাগিলে আপোনালোকক লগ পাই আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক তাকে কামনা কৰিছোঁ চব পিঠা বনাই আছে ভক্ত